ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞাৰ পিছত এখন দেশৰ লগত পৃথিৱীৰ বহুত দেশে মানে বাণিজ্যিক সম্পৰ্ক বিচ্ছিন্ন কৰি পেলাইছিল আৰু সেই যিখন দেশৰ লগত বাণিজ্যিক সম্পৰ্ক বিচ্ছিন্ন কৰিছিল ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞা প্ৰদান কৰাৰ পিছত সেই দেশখনৰ এজন মানুহে তাৰ পিছতো মানে ইমান বিলাসিতা জীৱন যাপন কৰে আপোনালোকে ভাবি আচৰিত হ'ব। থাম্বনেইল চাই হয়তো আপোনালোকে গম পাইছে যে মই কাৰ কথা ক'ব বিচাৰিছোঁ। হয়, মই ক'ব বিচাৰিছোঁ উত্তৰ কোৰিয়াৰ নৰ্থ কোৰিয়াৰ কিম জং উনৰ কথা। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু কিম জং উনৰ মই এনেকুৱা এটা ৰহস্য ক'ম, এনেকুৱা এটা কথা ক'ম। কিম জং উন মানে নৰ্থ কোৰিয়াৰ যিজন শাসক, স্বৈৰাচাৰী শাসক বুলি কোৱা যায়, এই কিম জং উনে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চৰ্চাত আহি থাকে, আপোনালোকে হয়তো জানে। আৰু এই কিম জং উনে বিভিন্ন সময়ত সমগ্ৰ বিশ্বৰে চৰ্চাৰ মূল কেন্দ্ৰবিন্দু হৈ উঠে কিছুমান সময়ত। আৰু সেই কিম জং উনে যিখন দেশত তেখেতে শাসন কৰি আছে মানে উত্তৰ কোৰিয়া, সেই উত্তৰ কোৰিয়াত পৃথিৱীৰ বহুত কেইখন দেশে বাণিজ্যিক সম্পৰ্ক নকৰে। কিয় নকৰে আৰু তাৰ পিছত কিম জং উনে কি কৰিছে আপুনি জানি আচৰিত হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। এইজনে হৈছে সেইজন কিম জং উন। তেখেতৰ জন্ম হৈছিল 1984 চনত আৰু তেখেতৰ বয়স বৰ্তমান মিনিমাম 40 বছৰ বয়স। আৰু এই মিনিমাম 40 বছৰ বয়সতে কিম জং উনে কেনেকুৱা ধৰণৰ স্বৈৰাচাৰী শাসন কৰে আপোনালোকে হয়তো জানে। কিন্তু সেই কিম জং উন এতিয়া এক বিশেষ কাৰণত চৰ্চাত আহিছে, বিশেষ কাৰণত এক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ দিছে। আৰু সেই মূল চৰ্চাত অহা মূল কাৰণটো হৈছে কিম জং উনৰ গাড়ী। কিমৰ গাড়ীৰ প্ৰতি এক বিশেষ চখ আছে আৰু তেওঁ কিমে য'তে যায় তাত বিভিন্ন ধৰণৰ বিলাসী গাড়ী তেওঁলোক লৈ যায়। মই ফটোত দেখাই দিছোঁ, এনেকুৱা ধৰণৰ বিলাসী গাড়ী তেওঁ ব্যৱহাৰ কৰে। কিন্তু এই ব্যৱহাৰ কৰা গাড়ীখনৰ দাম আপুনি শুনিলে আচৰিত হৈ উঠিব। কিমে ব্যৱহাৰ কৰা গাড়ী এখন যদি কেইদিনমান ব্যৱহাৰ কৰাৰ পিছত তেওঁৰ সেই গাড়ীখন ভাল নালাগে, কিমে সেই গাড়ীখনত উঠাই বাদ দিয়ে আৰু তাৰ ঠাইত কিমে বেলেগ এখন গাড়ী মানে বিলাসী গাড়ী এখন কিনি তেখেতে ব্যৱহাৰ কৰে। আৰু এতিয়ালৈকে কিমে তেনেকুৱা বিলাসী গাড়ী তেওঁৰ নিজৰ ঘনিষ্ঠ আপোনজনক বহুতক তেখেতে গিফ্ট দিছে। তেনেকুৱা বিলাসী গাড়ী গিফ্ট দিছে দেই। মই গাড়ী কেইখনমান দেখাই লৈছোঁ। মই আৰম্ভণিতে কৈছোঁ আপোনালোকক যে উত্তৰ কোৰিয়াৰ লগত মানে ৰাষ্ট্ৰসংঘই নিষেধাজ্ঞা প্ৰদান কৰিছিল। নিষেধাজ্ঞা প্ৰদান কৰাৰ পিছত উত্তৰ কোৰিয়াৰ লগত পৃথিৱীৰ বহুত কেইখন দেশে বাণিজ্যিক সম্পৰ্ক বিচ্ছিন্ন কৰি ৰাখিছে। কিন্তু তাৰ পিছতো কিম জং উনে ইমান দামী দামী বিলাসী গাড়ী তেখেতে কেনেকৈ ক্ৰয় কৰিব পাৰিছে। আৰু কিমে বৰ্তমান যিখন গাড়ী ব্যৱহাৰ কৰিছে সেইখন হৈছে মাৰ্চিডিজ কোম্পানীৰ। সেই গাড়ীখনত কি নাই, বুলেট প্ৰুফ আৰু বিভিন্ন ধৰণৰ নিৰাপত্তাজনিত ব্যৱস্থা সেই গাড়ীখনত আছে। আৰু সেই গাড়ীখনৰ দাম কিমান জানেনে? গাড়ীখনৰ দাম হৈছে ৭৯,০০০ ব্ৰিটিছ পাউণ্ড। মানে সেইটো যদি আপুনি ভাৰতীয় মুদ্ৰা হিচাপত চাবলৈ যায় ১,৮৯,৬৩,০০০ টকা। ভাবি চাওক কিমান দামী গাড়ী। আৰু কিমৰ গেৰেজত মাৰ্চিডিজ কোম্পানীৰ প্ৰথম শাৰীৰ সকলো গাড়ীয়ে আছে। আৰু ইয়াৰ মাজতে কলা ৰঙৰ লিমুজিনো আছে কিমৰ লগত। আৰু জাপানৰ আটাইতকৈ দামী কোম্পানী লেক্সাছৰ গাড়ী এখনো আছে কিমৰ ওচৰত। লেক্সাছৰ মানে আটাইতকৈ দামী SUV-খন আছে, যাৰ মূল্য ভাৰতীয় মুদ্ৰা হিচাপত চাব গ'লে ২,৮২,০০,০০০ টকা। গাড়ীখনৰ নাম হৈছে লেক্সাছ LX 600 আল্ট্ৰা। আৰু ইয়াৰ পিছত আমেৰিকাৰ কোম্পানী ফৰ্ডৰো এখন ভেন আছে কিমৰ লগত। আৰু সেই ভেনখনত মই দেখুৱাই দিছোঁ। আৰু সেই ভেনখনত কি নাই, আপুনি থকা কোঠা, বহা কোঠা, শৌচাগাৰ বেলেগ, পাকঘৰ বেলেগ আৰু নিৰাপত্তাজনিত ব্যৱস্থাটোৰ কথা ক'বই নালাগে, যিহেতু কিমেই ব্যৱহাৰ কৰে। আৰু এটা সম্পূৰ্ণ পৰিয়াল যাব পৰা ব্যৱস্থা এই আমেৰিকাৰ যিটো কোম্পানী ফৰ্ডৰ কোম্পানী, এই ভেনখনত গোটেই ব্যৱস্থা আছে। আৰু ইয়াৰ আগতে কিমে ব্যৱহাৰ কৰিছিল ৰয়েলছ ৰয়েজৰ ফেন্থম নামৰ গাড়ীখন। আৰু সেই গাড়ীখনৰ ভাৰতীয় মুদ্ৰা হিচাপত যদি আপুনি দামটো চাবলৈ যায়, সেইটোৰ দাম প্ৰায় ১০,৮৩,০০,০০০ টকা। আৰু একাংশই কোৱা মতে কিমে নিজৰ চখ পূৰণৰ কাৰণে মানে বিলাসিতা জীৱন যাপন কৰিবৰ কাৰণে নিজৰ গাড়ীৰ ওপৰত চখ থকাৰ কাৰণে বহুতে কয় যে কিমে এই গাড়ীবিলাক চোৰাংভাৱে সৰবৰাহ কৰিছে। আৰু অলপ আগতে এখন প্ৰতিবেদনৰ মতে গম পোৱা গৈছে যে বাংলাদেশৰ পৰা কিবা এখন গাড়ী সাগৰ হৈ নি থাকোঁতে কিবা ধৰাটো পৰিছিলে। কিন্তু কথাটো হৈছে ৰাষ্ট্ৰসংঘৰ নিচিনা বস্তু এটাই যেতিয়া এখন দেশৰ লগত মানে
নিষেধাজ্ঞা প্ৰদান কৰে। পৃথিৱীৰ বহুত কেইখন দেশে সেই উত্তৰ কোৰিয়াৰ লগত বাণিজ্যিক সম্পৰ্ক বিচ্ছিন্ন কৰিছিল। কিন্তু তাৰ পিছতো কিম জং উনে তেওঁৰ বিলাসিতা যিটো জীৱন যাপন, বিলাসিতা গাড়ীৰ যিটো চখ, সেই চখটো তেওঁ কিন্তু পূৰণ কৰি ৰাখিছে এতিয়ালৈকে। আজিলৈ মানে এটা সৰু ইনফৰমেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।